কিছুমান ল'ৰা ছোৱালী নাই সেইটোও পাইছে কোনোবাৰ মান নাই ইমান ডাঙৰলৈকে মান নোহোৱা মানুহ পাইছোঁ হা সেই মাতো ওলাই গৈছে তেওঁলোকৰ মানে वेलकम टू माई चेनेल हिमज्योति ब्लग आज आपलोक लै जाम सन्यासी मंदिर तो बोलकचोन आज भिडिओ स्टार्ट करूँ आज ब्लग तो आधा रास्तार पर स्टार्ट कर दिलु जदि भल लगे ब्लग तो कमेंट जनाब केइटका छाती छाती 10 टकाके हो एटा तीनटा दिबा पाइ ना पाबो तीनटा तो लागे तीनटा दिबा पारि ना नापे ना ना तीनटा दियो हल ब्रह्मा विष्णु महेश কথাটো বুঝিছা না তাৰপিছত ধূপ দিব বাক্সা মন্দিৰ আহি পালো আৰু ভিতৰলৈ যাওঁ বলকচোন কি ধুনীয়া সুন্দৰ পৰিৱেশ शंभु हे शिवाय शंकरा नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे महेश्वरा जेठा एजन আছে जेठाजনৰ পৰা জানো আহকচোন মন্দিৰটো অকমান কথা মানে আমাৰ ইয়াৰে মহত্বটো হ'ল কি আমাৰ একদম পূৰ্বপুৰুষৰ পৰা এই গছজোপা আছিলে এই গছজোপাত আগতে কোনো মানুহ ইয়াত আহিব নোৱাৰা হৈছে কোনোবা মানুহ আহিলে মানে ইয়াতে কি ইয়াতে দুনিয়াৰ পইচা টকা সোণা গহনা চব দেখুৱাইছিলে কিন্তু তাক নিব নোৱাৰে যিমান ডাঙৰ ডাঙৰ ৰজা আহিলেও নিব নোৱাৰে হা এনেকৈ হোৱাতে আমাৰ এই শিলবাৰীৰ পৰা এটা শিৱলিংগ আনি হেঁতেন ইয়াতে স্থাপন কৰি শিৱলিংগ মানে এই মাটিৰে বনাই আনি স্থাপন কৰি দেৱীজনে সদায় একাদশী পালন কৰি আছে একাদশীৰে ঠগীখন দিয়ে একাদশী আৰু অন্য দিন নাহে আৰু জংঘল ইয়াতে এই ধামাৰে এটা হেৰি কৰি সেই জংঘলত কৰি আছে ঠিক এই আমাৰ যে গৌতম কনষ্ট্ৰাকশ্যন আহিল ইয়াতে হা তেতিয়া সেই গৌতম কনষ্ট্ৰাকশ্যনৰ তাতে কি বুলি তাতে মাটি লাগেতো সেই মাটিবিলাক নিয়াৰ কাৰণে এইপিনে সেই কি কয় এই আমাৰ যে গাড়ী আছে হেৰি গাড়ী এই ঠেলা মাটি খান্দা জিচেপিবিলাকে সেই মাটি খান্দি আছিলে ইয়াতে আছিল মাটি খান্দি থাকাতে এডাল ঠানি ইয়াৰে এনেকৈ অলপ হালি আছিলে হালি থাকাতে সেই ঠানিডাল জিচিপিখনে ড্ৰাইভাৰটো ভাবিল কি বোলে এই ঠানিটো মই ভাঙি দিওঁ তাৰমানে অসুবিধা কৰি আছে মাটিখিনি কাটাত তাৰপিছত দিলাক লাগাই ঠানিটো বেছি ডাঙৰ নহয় সৰু ঠানি আছিলে লাগাই দিয়াতে যুঁজি তাক ভাঙিব নোৱাৰিলে জানিছা ভাঙিব নোৱাৰাত পাছত এই যে হেৰি মেনেজাৰে আহিল তাৰো বন্ধ হৈ গ'ল জানিছা যুঁজাতে মেনেজাৰে আহিলেহেঁতেন কলা চাইডৰ বাগে ঘূৰিছা হেৰি গছডালি তাতে এটা সুন্দৰ ইমান এটা মন্দিৰ আছে সৰু আমাৰে জানিছা তাৰপিছত ঘূৰি চাই কল যে ইয়াতে কি পূজা কৰে বোলে নাজানো এই তাতে সেইটো দেউৰী আছে জিচিপি আহাতে তাৰমানে হেৰি মন্দিৰ এই খান্দাত মানুহ বহুত সমাগম হয়তো ঠিক দেউৰীটো আহি আছিলে শুনাই গ'লে বোলে সেইটো হৈ ইয়াতে পূজাবিলাক কৰি থাকে হা ঠিক সেনেকৈ পূজা কৰি থকাত তেওঁক আহি সুধিল বোলে আপুনি ইয়াতে কি পূজা কৰে বোলে মই শিৱকে পুজি আছোঁ এতিয়া আমাৰ উপায় কি হ'ব মইতো নাজানো কি হয় উপায় মই এটাই কাম কৰিব পাৰিম তাতে অলপ কুমণ্ডলৰ পানী থাকে না ঘৰত এটাত এনেকুৱা ঘৰত আছিলে সেইখিনি আনি চিটাই দিয়াত গাড়ীখন সুন্দৰকৈ ক'লা চালকক যে গাড়ীখন ষ্টাৰ্ট দিয়ক গাড়ীখন ষ্টাৰ্ট দিয়াতে কিবা ষ্টাৰো ধৰিল সুন্দৰকৈ কিবা সেই বস্তুটো খুলি আহিল এতিয়া সেই মেনেজাৰে ভাবিলে ইয়াত বিৰাট মাহাত্য আছে হা গতিকে ইয়াতে মই এটা মন্দিৰ বনাই দিম বুলি এটা মন্দিৰ বনাই দিলে পিছত
ইয়াৰ এনে মাহিত্য কোনোবা যদি ল'ৰা ছোৱালী নাই সেয়াও পাইছে, কোনোবাৰ মান নাই, ইমান ডাঙৰলৈকে মান নোহোৱা মানুহ পাইছোঁ হা, সেই মাহটো ওলাই গৈছে তেওঁলোকৰ, মানে মাহতো বহুত আৰু কিছুমান ল'ৰা ছোৱালী নাই সেইটোও পাইছে, মানে এনেহেন আৰু এনেকৈ মানে আৰু জনাজাত হৈ গ'ল। এটা এখন আৰু মাহিত্য আছে, মই এনেই চৰ্টকৈ কৈছোঁ দে, বৰ মানুহ আহিব দে। ঠিক আছে দে ঠিক আছে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ আৰু দাৰাগাঁও পিকনিক স্পটত যাব আছে, তো এনেধৰণে ছাপোৰ্ট কৰি যাব। ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি সকলো চোন নিজতে মগন। চিনাকি চিনাকি মুখ অচিনাকি মন, মুখা পিন্ধি এনেদৰে যাত্ৰা আৰম্ভ কৰিলোঁ দাৰাগাঁও পিকনিক স্পটলৈ। আৰু ভিডিঅ'টোৰ তলত লিংকত দিয়া থাকিব দাৰাগাঁও পিকনিক স্পটৰ তাৰ ভিডিঅ'টো। ইয়াৰ লগত নিদিলোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব, আপোনালোকে চাই বৰিং পাব। তো সেইটো ভিডিঅ'ৰ লিংকটো ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম। তো সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলোৱে কৰি দিব আৰু এনেদৰে ছাপোৰ্ট কৰি যাব।